এইখন লজখন নামটো তৌচিক অখিল লজ। এইখনতে দুটা ৰুম বুকিং কৰা হৈছে আৰু ইয়াতে থাকিব লাগিব। দাৰ্জিলিং টাউন মানে বিগ বজাৰ বুলি কয় এডোখৰ পালোহি আৰু লজত এতিয়া লজ লোৱা হ'ল ৰুম দুটা। এইফালে লৈছোঁ, দেখুৱাই দিছোঁ আপোনালোকক ৰুমকেইটা। মানে দুটা লোৱা হৈছে, এটা 104 আৰু ইফালে 105, মানে দুটা মাহঁতৰ কাৰণে এটা আৰু আমাৰ কাৰণে এটা লোৱা হৈছে। আপোনালোকক ৰুমকেইটাৰ ভিতৰতো দেখুৱাই দিওঁগৈ বাৰু, আৰু লগতে মই গা পা ধুই মানে ফ্ৰেছ হৈ লওঁগৈ আৰু আপোনালোকক ভিডিঅ'বোৰ মই দেখুৱাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব আৰু তেতিয়া ভাল লাগিব নহয় জানো। ঠিক আছে, ভিডিঅ'বোৰ চাই থাকক, আপোনালোকে দেখুৱাই থাকিম আপোনালোকক। এতিয়া ৰুমকেইটা মই দেখুৱাই দিওঁগৈ বলক। এইফালে এইটো মাহঁতৰ 104 আৰু এইফালে এইটো 105 আমাৰ হয়। আৰু ভিতৰলৈ আপোনালোকক অকণমান দেখুৱাই দিওঁ। এইফালে এখন ড্ৰেছিং আইনা এখনো দিছে এখন, আৰু এইফালে বাথৰুম আছে। বাথৰুমটো ধুনীয়াকৈ চাফা কৰি ৰাখিছে। আৰু এইফালে টিভি আছে, চাবলৈ কাৰণে টিভিও দিছে। আৰু এইফালে কাপোৰ থ'বৰ কাৰণে দিছে এইটো। তাৰপিছতে এইফালে এখন টেবুল দিছে, গিলাচ দিছে, এনেকৈ জাৰ দিছে। এইফালে এখন আমাৰ বিচনাখন ধুনীয়াকৈ সজাই থৈছে। ৰুমটো ভাল লাগিছে আৰু ইয়াতে থাকিব লাগিব আৰু এতিয়া মই গা পা ধুই ফ্ৰেছ হৈ লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। হেল্ল' গাইজ, গা পা ধুই এতিয়া ৰেডি হ'লোঁ। তাৰপিছতে এতিয়া মানে বাহিৰলৈ ওলাই যাবলৈ লৈছোঁ। সকলো ওলাই গৈছে আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰি গৈছোঁ আৰু আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু আজি আহি মানে লজ পাওঁতে ধৰক 11টা 11:30 মানে বাজিলে আৰু এতিয়া 12:20 হৈছে। আৰু মানে গা পা ধুই আৰু ৰেডি হৈ ফ্ৰেছ হৈ পিনে অলপ ওলাই যাওঁ আৰু আপোনালোককো দেখুৱাম ক'ত যোৱা হয়। কিবা শ্বপিং মল এখন আছে নেকি বোলে, তালৈ যাম বুলি কৈছে আৰু তালৈকে গৈ থাকোঁ। আপোনালোকেও চাই থাকিব, আহক তেনেহ'লে। বোলে দৰ্জা লক কৰি দিওঁ। আমি খোজকাঢ়ি গৈ আছোঁ দেই, ভাগৰ লাগিছে। দেখো বোলে মা আহি আছে, মা আহি আছে পাছফালে, আগফালে গৈ আছে আমাৰ দেউতা বেটি। এইফালে এতিয়া আমি খানা খাইছোঁ দেই, মানে ভোকো লাগিছে, খাবলৈ লৈছোঁ। আৰু আপোনালোকক থালখন অকণমান দেখুৱাই দিওঁ কি কি খাইছোঁনো। এইখন থালখন কাঁহৰ কাঁহীত বহুত ধুনীয়াকৈ সজাই দিছে। কাঁহৰ কাঁহী, গিলাচ, ঘটি চব মানে বস্তু কাঁহৰে, বাতিও কাঁহৰ দিছে। তেনেকৈ ভাল লাগিছে নিৰামিষকৈ। এয়াই আৰু এজনে এফালে খাই আছে, এতিয়া ময়ো খাওঁ, ভোকো লাগি আছে। 12টা বাজি গ'ল যিহেতুকে খাই লওঁ। অলপ ফুৰিছোঁ দেই, এতিয়া ভাত পানী খাই বৈ আহিলোঁ হোটেলত, অলপ চাইছোঁ। এইখন দেখিছেনে বাৰু, ইমান ধুনীয়া, মানে চাফা আৰু একদম ডাঙৰ টাউনৰ মাজতে এখন মানে ডাঙৰ ফিল্ড আৰু তাতে মানুহে মানে ফটো ল'ব পাৰে। তাৰপিছতে আৰু কাষে কাষে একদম ধুনীয়াকৈ বহিব পৰা ঠাইও আছে, তাতে মানুহ বহিও আছে এতিয়া। তাৰপাছতে সৰু ল'ৰা ছোৱালী খেলিব পৰা ব্যৱস্থাও কৰি দিছে তাতে। এইফালে দেখুৱাই দিছোঁ চাওকচোন, সেই কাষতে বহি আছে মানুহবোৰ, দেখিছেনে? ইমান সুন্দৰকৈ বহিব পৰাকৈও জেগা আছে। ইমান ধুনীয়া এইটো। এইফালে বলক গৈ থাকোঁ, চাওক ইমান ধুনীয়া এডোখৰ। আৰু ইয়াত বাইক চলাবলৈ নিদিয়ে মানুহবোৰে, এইডোখৰত বাইকবোৰ ঠেলি ঠেলি আহিবলগীয়া হয়। মই দেখুৱাই দিছোঁ আপোনালোকক। এনেদৰেই দুজন মানে বাইক স্কুটি মানে ঠেলি ঠেলি অহা দেখিছোঁ। আৰু কৈছে মানে ইয়াত বাইক আৰু স্কুটি এনেকৈ এইবিলাক চলাবলৈ দিয়া নহয়। আৰু সঁচাকৈও আমি দেখা নাই বাৰু। আৰু ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি থৈছে ঠাইডোখৰ, বহুতেই ভাল লাগিছে। মানে ইয়াত টাউনৰ মাজতে মানে ইমান ধুনীয়াকৈ ৰাখিছে, ভাল লাগিছে। এতিয়া সকলো আমি ইয়াতে বহি আছোঁ, মই অকণমান দেখুৱাই দিছোঁ সকলোকে। এজনী বেটী আইচক্ৰীম খাব লৈছে আৰু এইটো বস্তু কিনিলে।
এই ঠাই টুকুৰাতে মানে সৰু ল'ৰা ছোৱালীবোৰক খেলিবলৈ দিয়ে খেলিবলৈ মানে কি এনেদৰে মানে এইবিলাক বাইক থাকে সৰু ল'ৰা ছোৱালীয়ে খেলা আৰু বেটী এনেকৈ উঠি লৈছে ভৰিটোৱে হেঁচি দিলে মানে তাত ষ্টাৰ্ট হয় এখন হৰণো বাজে তাৰপিছতে এনেকৈ ইফালে ঘূৰাবও পৰা যায় এনেকুৱা আৰু তাতে উঠি খেলিছে আৰু বেটী অলপ এইখন হৈছে মল মাৰ্কেট আৰু ইয়াৰ ভিতৰলৈ আমি সোমাই যাওঁ আপোনালোকক অকণমান দেখুৱাম চাওঁগৈ বস্তুবোৰ যদি ভাল লাগে দুটা এটা ল'ব পাৰোঁ চাওঁগৈ আৰু ফাৰ্ষ্ট চাই লওঁগৈ बाजार से आया और खाना भी खाया ओ हिंदी চাইছো কেনেকুৱা লাগে হয়নে বেটিয়ে তো কিনিলে আৰু পিন্ধি চাইছে বেটিৰ কাৰণে কেনেকুৱা লাগিছে তো ধুনীয়া লাগিছে তোমাৰ ভাল লাগিছে ভাল লাগিছে এইটো আনিলো আৰু কিবা কিবি অলপ বজাৰ কৰিলো আৰু हेलो गाइस আৰু এতিয়া ৰাতি 8টা বাজিছে আৰু খোৱা বোৱা হৈ গ'ল খানা খাই ললো আৰু এতিয়া মানে বহুত ভাগৰো লাগিছে আৰু এতিয়া আৰু শুই থাকো কাইলৈ ৰাতিপুৱা একেবাৰে ভিডিঅ' কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক ঠিক আছে তেনেহ'লে গুড নাইট হেল্ল' গাইজ গুড মৰ্নিং এতিয়া 4:12 হৈছে আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া টাইগাৰ হিলছলৈ মানে ছানৰাইজ চাবৰ কাৰণে সোনকালে যাব লাগেতো আন্ধাৰ হৈ আছে একদম ওলাই আহিছোঁ এতিয়া গাড়ী আহিব ইয়াত আৰু আমি গৈ থাকিম আৰু ভিডিঅ'টো মানে টাইগাৰ হিলছৰ সেই ভিডিঅ'খিনি মই আপোনালোকক মোৰ ছেকেণ্ড এইটো ভিডিঅ'ত ইয়াৰ পাছৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব আৰু আজি এই ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আপোনালোকে ইয়াৰ পিছৰ ভিডিঅ'টো চাই থাকিব আন্ধাৰ হৈ আছে গাড়ী আহিলে আৰু এতিয়া আমি উঠি লৈছোঁ